ফ্ৰেণ্ডছ, কি খবৰ? আশা কৰোঁ নিশ্চয় সকলোৰে ভাল। মই মোৰ ইউটিউব চেনেল ৰীতামণি কিটচেনত ভ্লগলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি মই লৈ আহিছোঁ আপোনালোকৰ মাজলৈ এটা নতুন ৰেচিপি। ৰেচিপিটো হৈছে মটৰ মগজৰ লগত মাছৰ ৰেচিপি। মটৰ আৰু মগজেৰে মই মাছ বনাম, আৰু মই কেনেদৰে মগজ আৰু মটৰৰ লগত মাছ বনাওঁ আপোনালোকক ধুনীয়াকৈ দেখুৱাই যাম। আৰু নিশ্চয় ভিডিঅ'টো চাই ভাল পাব, আৰু যদি ভাল পায় লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব, আৰু ভিডিঅ'টো শেষলৈকে চাব বুলি আশা থাকিল। আহক এতিয়া আমি পাকঘৰলৈ যাওঁ আৰু ৰেচিপিটো আৰম্ভ কৰোঁ। মগজ আৰু মটৰৰ লগত ভকুৱা মাছ বনাবলৈ মই লৈছোঁ এইখিনি মাছ। তাৰপিছত এয়া মই লৈছিলোঁ মগজ, আৰু এইখিনি লৈছিলোঁ মটৰ, আদা নহৰু, তাৰপিছত পাঁচফোৰণ, আলু, পিঁয়াজ, কেঁচা জলকীয়া, শুকান জলকীয়া আৰু গৰম মছলা। এইখিনি আছিল মাছখিনি বনাবলৈ উপকৰণ। মগজখিনি মই তিয়াই লৈছিলোঁ, আৰু এইখিনি ধুনীয়াকৈ লৈ লৈছোঁ। 2-3 ঘণ্টামান জিকাই থ'লে হয়, আৰু যদি গৰম পানীত জিকায় তেতিয়াহ'লে অলপ সময় জিকাই থ'লে হৈ যায়। আৰু এয়া গোটা জিৰা, এইখিনি মই ধুনীয়াকৈ ইয়াত পেষ্ট বনাই ল'ম এটা। গোটা জিৰা, মগজ, আদা নহৰু, পিঁয়াজ, জলকীয়া এইখিনি ধুনীয়া কৰি মিক্সিত এটা পেষ্ট বনাই ল'ম। এইফালে মই কেৰাহী এখন বহাই দিলোঁ গেছত। ইয়াত মই মাছখিনি ভাজি ল'ম ধুনীয়া কৰি। এতিয়া গেছটো অন কৰি দিলোঁ মই। মাছটো ভাজি ল'ম বঢ়িয়া কৰি। এইখিনি অলপ দেখুৱাই লওঁ। ইয়াত তেল দি দিলোঁ কেৰাহীটোত। তেলখিনি অলপ গৰম হ'ব দিব লাগিব, আৰু মই এতিয়া পেষ্টটো বনাই ল'লোঁ ধুনীয়া কৰি মাছখিনি ভজাৰ আগত। আৰু এতিয়া মাছ কেৰাহী গৰম হোৱাত দি দিলোঁ। লাহে লাহে মাছখিনি ভাজি লওঁ। যিকোনো মাছেই বনাব পাৰি। মই ভকুৱা মাছ লৈছিলোঁ, মানে কাটলা মাছ। মাছখিনি ভাজিম, অলপ হালধি দি দিলোঁ মাছখিনিত, দেখিবলৈ ভাল লগা হয়, আৰু নিদিলেও কথা নাই। মাছ ভাজা হ'লে প্ৰায়। আৰু সেই একেখিনি তেলতে মই আলু কেইপিচ অলপ ভাজি ল'ম। ভাজি কিনে মই বইল কৰি ল'ম আলুখিনি আৰু মটৰখিনি। এনে অলপ ভাজি ল'লোঁ, যিহেতুকে তেলটো আছিলে মাছ ভজা তাত। আৰু অলপ দেৰি সিজালৈকে অলপ ভাজি ল'ম। আলুখিনি অলপ ডাঙৰ ডাঙৰকৈ দিছোঁ, সেয়ে অলপ ভাজি ল'লোঁ। অলপ সিজান ভাৱ হোৱাত মই মটৰখিনি তাত দি দিলোঁ, যিহেতুকে কেঁচা মটৰ পটকৈ সিজি যায়। এতিয়া মটৰখিনিও অলপ ভাজি লৈ তাত গৰম পানী দি দিম। পানী দি অলপ ঢাকনি মাৰি অলপ দেৰি সিজিবলৈ দিম। এইখিনি এয়া গৰম পানী আছিল, গৰম পানী দি দিলোঁ, আৰু এইখিনি অলপ সময় ঢাকন মাৰি থৈ দিম, যাতে ধুনীয়াকৈ আলু আৰু মটৰখিনি সিজি যায়। কুকাৰতো সিজাই ল'ব পাৰি, কিন্তু যিহেতুকে কেঁচা মটৰ গেলি যাব, সেইকাৰণে মই এনেদৰে কেৰাহীত অলপ সিজাই ল'লোঁ। অলপ দেৰি ঢাকনিখন মাৰি থ'লোঁ। আচলতে মই এইখিনি কাটা নাই, ধুনীয়াকৈ দেখুৱালোঁ গোটেইখিনি। এতিয়া ঢাকনিখন খুলি চাম। অলপ সিজিব ধৰিছে, আলুখিনি প্ৰায় সিজিছে। আলু সিজি গৈছে ধুনীয়া কৰি, দেখিছেনে? ভাঙি গৈছে। এইখিনি মই এটা বাচনত এতিয়া বঢ়িয়াকৈ কাঢ়ি ল'ম। কেৰাহীখনৰ পৰাই এইখিনি মই কাঢ়ি ল'ম। এতিয়া বেলেগ এটা বাচনত থ'ম, আৰু তাত অলপ তেল দি দিলোঁ। অলপ তেল দিলোঁ ইয়াত। শুকান জলকীয়া 2টা দি দিলোঁ।
অলপ দৈ গেলি ভাল লাগে জলকীয়াকেইটা, সেইকাৰণে মই আগতে দি দিলোঁ জলকীয়া দুটা আৰু অলপ পাঁচফোৰণ দি দিছোঁ। এতিয়া পিঁয়াজখিনি দি দিলোঁ। পিঁয়াজখিনি অলপ ৰংচঙা হোৱালৈকে ভাজিম। এয়া পিঁয়াজখিনি অলপ দেৰি ভাজি ল'ম। তেল একেবাৰে কমকৈ দিছোঁ, যিহেতুকে মাছ ভাজোঁতে মাছত তেল সোমাই গৈছে, সেইকাৰণে যিমান পাৰোঁ সিমান কম তেলত বনাবলৈ চেষ্টা কৰিছোঁ। একেবাৰে কমকৈ দিছোঁ। এতিয়া মই আৰু ইয়াত মগজ, আদা, নহৰু বটা এইখিনি চব যি পেষ্ট বনাই লৈছিলোঁ এইখিনিও অলপ দেৰি ইয়াত ভাজি ল'ম। ভাজি ল'লে বঢ়িয়া গোন্ধ এটা ওলায়। কেঁচা কেঁচা দিলে ইমান এটা সোৱাদ নালাগে। আদা নহৰুৰ গোন্ধটো ধুনীয়াকৈ ওলাই যায় ইয়াত ভাজি দিলে, সেইকাৰণে মই অলপ দেৰি ভাজি ল'ম এইখিনি। ইয়াত অলপ পানী দি দিলোঁ, পানী মানে বাচনটো অলপ পানী দি দিলোঁ। হালধি দিলোঁ, যিহেতুকে মগজবিলাক একদম বগা, সেইকাৰণে হালধি দিলে এতিয়া কালাৰটো ধুনীয়া লাগিব। হালধি দি দিলোঁ আৰু ইয়াত অলপ ৰেড চিলি পাউডাৰ দি দিলোঁ। লগতে গৰম মছলা অলপ দিলোঁ। কোনোবাই অলপ মছলা বেছি খালে বেছিকৈ দিব পাৰে, মই অলপ কমকৈ দিছোঁ। ইয়াত জিৰাৰ গুড়ি অলপ দি দিলোঁ, গৰম মছলা, জলকীয়াৰ গুড়ি আৰু জিৰাৰ গুড়ি অলপ দি দিলোঁ। যিহেতুকে মই গোটা জিৰা দিছিলোঁৱে এইখিনি পেষ্ট বনাওঁতে। এইখিনি ধুনীয়াকৈ ভাজা গ'ল। এতিয়া ইয়াত মই আলু মটৰখিনি দি দিম। আলু আৰু মটৰখিনি অলপ মিক্স হোৱালৈকে লাৰি দিম, ধুনীয়া কৰি মিক্স কৰি দিম। আলুখিনি ভাঙি দিম ধুনীয়া কৰি, যাতে মছলাখিনি আলুত সোমাই যায়, দেখিবলৈ ধুনীয়া হয় আঞ্জাখন। কেঁচা মটৰ দিছোঁ যিহেতুকে খায়ো সোৱাদ লাগে। এনেদৰে আলুখিনি অলপ ভাঙি দিছোঁ, যাতে মছলাখিনি আলুৰ ভিতৰত ধুনীয়াকৈ সোমাই যায়। মই কৈছোঁৱে একেবাৰে কম তেল দিছোঁ, কম তেলত বনাইছোঁ। ইয়াত নিমখ দি দিলোঁ। অলপ লাৰি দিলোঁ আৰু এতিয়া পানী দিব পৰা হৈছে। আৰু মই এতিয়া গৰম পানী কৰি থৈছিলোঁ আৰু গৰম পানী দি দিছোঁ, তেতিয়া আঞ্জাখন পটককৈ উতল আহে। আৰু গৰম পানী দিলে আঞ্জাৰ পাকটো ভাঙি নাযায়। গৰমত ঠাণ্ডা দি দিলে মানে অলপমান সেইকাৰণে আঞ্জাত সদায় গৰম পানী ব্যৱহাৰ কৰোঁ মই। যিকোনো আঞ্জাতে, মাংস হওক মাছ হওক, গৰম পানী দি দিছোঁ। এতিয়া ইয়াত মই ধুনীয়া কৰি অলপ উতল আহিলে মাছখিনি দিম। উতল আহিছে, আঞ্জা বেছি কৰা নাই, মই অলপে কৰিছোঁ। ধুনীয়া কৰি ইয়াত মাছখিনি দি দিলোঁ। এতিয়া মাছখিনি সিজালৈকে অলপ দেৰি উতল আহিবলৈ দিম, যাতে মাছখিনি সিজি যায় আৰু মাছৰ গোন্ধটো আঞ্জাত ধুনীয়াকৈ সোমাই যায়। তেতিয়া আঞ্জাখন খাই ভাল লাগিব। সেয়া আৰু অলপ উতল আহিবলৈ দিম। দেখিছেনে? গোটেইখিনি দেখুওৱা নাই বাৰু, অলপ দেৰিলৈকে উতলাইছোঁ। এয়া উতল আহিল আৰু আঞ্জাখন নমাই থ'লোঁ। ধুনীয়াকৈ উতলি আছে। এতিয়া মই গেছটো অফ কৰি দিম, যিহেতুকে আঞ্জা উতলা হৈ গ'ল। আৰু লাষ্টলৈকে শেষত এয়া আঞ্জা